মই আপোনালোকক আজি দেখুৱাম অধিৱেশনৰ দৃশ্যই চাই লওক পৰিৱেশ চাই লওক মই আহি আছোঁ মানে আহোঁতে অলপ পলম হ'ল যিহেতুকে আমাৰ তাৰপৰা আহি পেলাই গাড়ী চাই নাইতো আহোঁতে অলপ দেৰি হ'ল এতিয়া মই আপোনালোকক দেখাম পৰিৱেশবিলাক দেই ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল চাই লওক ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ আনিছোঁ বুলি দেই চাই লওক মেইন যোনখন তোৰণখন এইখন হয় মেইন তোৰণখন এইখন মই ওচৰৰ পৰা দেখামগৈ বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহে মানে গোটেই A to Z গোটেই বস্তুবিলাক দেখা পাব এইফালে চাই লওক পূৰা আহি আছে নিজৰ বুলি চাই লওক এইফালে চাই লওক কেনেকুৱা মজা লাগিছে পৰিৱেশ আৰু এনেকৈ একদম মানুহ আহি আছে চাই লওক আৰু ইয়াত গোটেই ভৰ্তি হৈ যাব মানুহ ৱাও এইটো কোন নাই এতিয়া অলপ কমটি হৈছে যিহেতুকে আজি ষ্টাৰ্টিং না আজি প্ৰথম দিনাখন সেইটো কাৰণে চাই লওক এতিয়া পাইছোঁহি মেইন যোনখন তোৰণখন ওচৰত পাইছোঁহি তো মেইন তোৰণখনৰ আগত সেৱক আৰু সেৱিকাসকলে যোনসকল ভকত বৈষ্ণৱসকল যোনসকল আহে ন সেইসকলক এনেকুৱা সুন্দৰকৈ আদৰে নহয় সেই দৃশ্যটো বহুত ভাল লাগে সেৱক আৰু সেৱিকাসকলে কিমান সুন্দৰকৈ নামেৰে একদম পূৰা নাম গাই সকলোকে আদৰে এই দৃশ্যটো কিন্তু একদম চাবলগীয়া চাই লওক আহি আছোঁ মানে এইটো মাটি কিমান কৈছোঁ নহয় আপোনাৰ চালক না কিমান হ'ব অনুমানটো কওক আপোনালোকে একদম ক'লে সিফালে গৈ বহুত দেৰিয়ে লাগি যায় এতিয়া হয় চালক এইটো ভোজনালয় তাতে খোজকাঢ়ি কিমান দেৰি লাগে বহুত দেৰি লাগিব চাই লওক না কিমান দূৰ হয় চাই লওক কিমান দূৰ হয় চাওক না তো এতিয়া মই আপোনালোকক মেইন তোৰণখনৰ পৰা গোটেই পৰিৱেশটো দেখুৱাই গৈ থাকিম মেইন যোনখন তোৰণখনৰ পৰা আপোনালোকক দেখুৱাই গৈ থাকিম সেৱক আৰু সেৱিকাসকলে ইমান সুন্দৰকৈ নাম গাই সকলোকে আদৰে একদম নাম নন ষ্টপ নাম চলিয়ে থাকে এইফালে পূৰা আহিছে নিজৰ বুলি চাই লওক না একদম লাহে লাহে মানুহ পূৰা ভিৰ হৈ গৈ আছে দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে পূৰা ডাঙৰ বেগ লৈ আহি গ'ল নিজৰ বুলি চাই লওক এইফালে চাই লওক পূৰা চলি আছে চাই লওক পূৰা এইফালে এটা নাম চলি আছে নিজৰ বুলি মই ক'লোঁ নাই একদম নন ষ্টপ নাম চলিয়ে থাকে আৰু এইটোৱে ক'লোঁ মানে ইয়াত থাকিলে মানে যাবলৈ কিন্তু মন নাযায় আকৌ ইয়াতে থাকিবলৈ মন যায় এইটোৱে ক'লোঁ আৰু ইয়াত থাকিলে যাবলৈ মন নাযায় আৰু আহি একদম যোনখন মেইন তোৰণ এই তোৰণখন পাই গ'লে চাওক না এই তোৰণখনো এইবাৰ ইমান সুন্দৰকৈ সজাইছে নহয় চাওক না কেনেকুৱা মজা লাগিছে মানে এইবিলাক দৃশ্যবিলাক চাই থাকিবলৈ মন যায় এইটোৱে ক'লোঁ চাই থাকিবলৈ মন যায় আৰু সকলোৱে এইফালে ফটো মাৰিছে চাই লওক না মানে চেলফিটো মেইন না সকলোৱে মানে এখন চেলফি মাৰেই আৰু চাই লওক এইফালে পূৰা চেলফি মৰাত ব্যস্ত জাপি পিন্ধি লৈছে মানে সকলোৱে এখন চেলফি উঠে আৰু নিজৰ বুলি আৰু চাই লওক এইফালে ফটো মাৰিছে এইখনে হ'ল মেইন যোনখন তোৰণ চাই লওক না আৰু এইফালে ক'লোঁ নাই নাম গায়ে থাকে নন ষ্টপ এইটোৱে ক'লোঁ একদম ক'লোঁ নাই চাই লওক পূৰা নন ষ্টপ ইয়াত নাম চলিয়ে থাকে হয় মই ক'লোঁ নাই যিহেতুকে যোৱাবাৰ আমাৰ যোৰহাট মহ বন্ধা পথাৰত হৈছিল দেই অধিৱেশন কিন্তু এইবাৰ ইয়াত তেজপুৰত হৈছে তো এইবাৰ সৈতে মই দুবাৰ আহিছোঁ ন কিন্তু মানে য'তে নকওঁ গৈয়ে থাকিম মুঠৰ আহিবলৈ মন গৈয়ে থাকে সেইটোৱে ক'লোঁ চাই লওক আৰু আপোনালোকক এতিয়া তোৰণখনৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ তোৰণখনৰ পৰা ভিতৰলৈ সোমাই আহি ক'ত কি মানে সুন্দৰকৈ সজাইছে গোটেইবিলাক দেখাম আপোনালোকক
এয়া চাই লওক সুন্দৰকৈ সজাই থৈ দিয়া আছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ চাই লওক জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ চাই লওক না ইয়াতে হৈছে অধিৱেশন চাই লওক এইফালে বহুত মানুহ মানে ক'লো নাই লাহে 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 এইবিলাকত গোটেই একদম মানুহ ভৰি পৰিব আৰু এইফালে নিউজৰ গাড়ী চাই লওক আৰু এইফালে চাই লওক ফুলবিলাক চাই লওক কিমান সুন্দৰকৈ সজাইছে চাই লওক না একদম মজা লাগিছে আৰু এইফালে আহি গ'ল এনেকৈ পূৰা শাৰী পাতি গৈ থাকে নিজৰ বুলি একদম পূৰা চাই লওক নাই একদম পূৰা এটা একদম সুন্দৰ পৰিৱেশৰ মাজেদি গৈ থাকে ইয়াত মানে খেলি মেলি নাই একদম মজা চাই লওক এইফালে চাওক এই ভাগো কিমান সুন্দৰকৈ সজাইছে নহয় আৰু এইফালে পূৰা ফটো মাৰিছে ফটোটো মেইনটো সকলোৱে ফটো মাৰেই আৰু নিজৰ বুলি চাই লওক এইফালে পূৰা ফটো মৰা কাৰ্যসূচী চলি আছে নিজৰ বুলি আৰু এইফালে এটা ভাল দৃশ্যই ইয়াত দিয়া আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই এইফালে পূৰা ফটো মাৰিছে বৰ ধুনীয়া ধুনীয়া ছোৱালী দেখিছোঁ দেই অকণমান হাঁহি হাঁহি দিব লাগে আৰু তেতিয়াহে অঁ ফটোটো মাৰিলে হাঁহি দিব লাগে হয় নাই তেতিয়াহে ভাল লাগে আকৌ ক'ৰ পৰা আহিছা তোমালোকে ইয়াৰে মজা আপোনালোকক এই দৃশ্যটো দেখাব বিচাৰিছোঁ দেই চাই লওক না কেনেকুৱা মজাকৈ দৃশ্যটো সজাইছে আৰু আচলতে এই দৃশ্যটো কি বুজাইছে আপোনালোকক নক'লেও হ'ব হয়তো আপোনালোকে দেখাৰ লগে লগে গমেই পালে চাই লওক কেনেকুৱা মজাকৈ আপোনালোকে এই দৃশ্যটো দেখাৰ লগে গমেই পালে মই আপোনালোকক নক'লেও হ'ব আৰু এইফালে গোটেই মানে সকলোৱে ফটো মাৰিছে আমাৰ এইফালেও একদম ফটো হাঁহি দিয়া নিজৰ বুলি মানে সকলোৱে চেলফিটো মাৰে আজিকালি একদম প্ৰায় চেলফি চলি আছে আৰু এইফালে সুন্দৰকৈ সজাই ৰাখিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাই লওক কিমান সুন্দৰকৈ ইয়াত এই দৃশ্যটো সজাই ৰাখিছে চাওক ন কেনেকুৱা মজা লাগিছে আৰু এই দৃশ্যটো কি হয় আপোনালোকে দেখাৰ লগে লগে গমেই পালে মই নক'লেই হ'ব চাই লওক অ' বাইদেউ আহিছে নেমাতে দেই বাইদেউ এইফালে চাই লওক একদম পূৰা নৰসিংহ চাই লওক কিমান সুন্দৰকৈ সজাই ৰাখিছে চাই লওক মজা অঁ নৰসিংহ এতিয়া আপোনালোকক সকলোবিলাক দেখুৱাই থাকিম আৰু এইটোৱে ক'লোঁ পূৰা দেখুৱাই থাকিম নিজৰ বুলি এইফালে চাই লওক ইয়াত মানে কি হয় জানো ইয়াত বস্তুটো সুধিলেহে গম পোৱা যাব এইফালে পূৰা বহি আছে নিজৰ বুলি ঐ বাইদেউ বহিছে মজা এইফালে চাই লওক মানে আহি আছে ইয়াত চাই লওক একদম পূৰা এনেকৈ আৰামত একদম বহি ল'ব লাগে গৰম উঠি আহিছে নিজৰ বুলি এইফালে চাই লওক ইয়াত একদম পূৰা বহি লৈ পূৰা ভাষণটো দি আছে অঁ আচলতে চাই লওক মানে এতিয়া লাহে লাহে ইয়াত মানে মানুহ ভৰি পৰিব এইখিনিয়ে ক'লোঁ যিহেতুকে আজি প্ৰথম দিন ন লাহে লাহে আহি আছে ইয়াত মানুহ পূৰা ভৰ্তি হৈ যাব আহিছ এইবিলাক বনা ল এইফালে পূৰা চানা বাদাম ন অ' দা কেনেকুৱা চলিছে চলা নাই দাদা হা বিকি নাই আজি ষ্টাৰ্টিংটো হৈছে হয় নাই মজা কেইদিন চলিব 3 দিনমান চলিব 3 দিন চলিব কি যাত্ৰা নাই হয় নেকি যাত্ৰা 10 টকা কৰিছোঁ যাত্ৰা 10 টকা কৰিছে এই তো টেনশ্যন নাই আজি প্ৰথম হৈছে নহয় চিন্তা কৰিব নালাগে দেই টেনশ্যন নকৰা কাৰণে তাৰপিছত এইফালে বহিছে নিজৰ বুলি বহিছা ভালনে ইয়াত কি হ'ব ইয়াত মিটিং হ'ব এতিয়া হ'ব নেকি আৰম্ভ হ'ব ন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিব উন্মোচন কৰিছে বৰ্তমান মজা ভাল লাগিল দেই ঠিক আছে তো আপোনালোকক গোটেই পৰিৱেশবিলাক দেখুৱাই আছোঁ চাই লওক মানে মই ক'লোঁ নাই ইয়াত থাকিলে কিবা এটা এনেই ভাল লাগে যাবলৈ মনেই নাযায় আৰু এইফালে নিউজৰ গাড়ী অহৰহ চলি আছে মানে নিউজ দিবই লাগিবতো একদম নন ষ্টপ নিউজ চলিয়ে থাকে আৰু একদম বেয়া পানী পিয়া লাগিছে এতিয়া পানী খাবগৈ লাগিব বেয়া পানী পিয়া লাগিছে মানে ক'ত কি খাবলৈ পাওঁ বাইদেউসকলে দিয়ে নাজানো আৰু দেই
পানী পেলাইছে আৰু এইবাৰ দেখিছে অ' বাইদেউ যায়গৈ নেকি কৃষ্ণ দেই যায়গৈ নেকি ডিউটি কৰি আছে হয় না অঁ ইয়াতে আছে ইয়াত কি আমাক কিবা খাব দিছে নি দিছে ন আমি গ'লে পাম নেকি পাই যাম যাওক দেই ঠিক আছে ইয়াত কি ওলাইছে নাজানো দেই ইয়াত চাহ দি আছে চাহ চাহ ইয়াৰ মহিলা খাব নেকি নাজানো নহয় চাহ নিজৰ বুলি ইয়াত মানে পূৰা চাহৰ যোগান চলি আছে নিজৰ বুলি অ' বাইদেউ চাহ পাম নেকি অঁ এতিয়া গহীনত চাহটো খুৱাই লওঁ এতিয়া ডিঙি চিঙি শুকাই গৈছে আৰু নিজৰ বুলি এইফালে বাইদেউসকলে পূৰা চাহৰ যোগান কৰি আছে চাহ খালা নেকি কি লাইন পাতিবলগীয়া আছে হয় নাই মজা মজা লাইনটো পাতিব লাগিব হয় নাই নিজৰ বুলি এইফালে বাইদেউ পূৰা মিঠৈ লৈ আনিলে মিঠৈ মেইন আৰু হয় নাই কৃষ্ণ দেই মজা মজা এইফালে বাইদেৱে মিঠৈ দিলে আৰু এইফালে চাহো আহি গ'ল চাহ আহি গ'ল দেই লাল চাহটো মজা 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 পুৰা চাহপানীটো খাইছোঁ পানী পিয়াও লাগি আছিলে মানে এতিয়া চাহপানীটো খাইছোঁ নহয় একদম পুৰা ডিঙিটো ভাল লাগি যাব এতিয়া এইফালে বাইদেৱে পূৰা চাহপানী খাইছে অ' বাইদেউ চাহটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে মজা ন মস্তি লাগিছে মোৰ একদম পূৰা ডিঙি চিঙি শুকাই গৈছিলে চাহটো খাই মনটো ভাল লাগিছে বোলা ৰ'বা আপোনাৰ ন মজা গাড়ী নাই এনে কষ্ট আহিছোঁ সঁচাকৈ একদম ৰাতি ট্ৰাকতে গুচি আহিলোঁ অঁ এই এনেকৈ চলি আহিছে নি একদম পূৰা ট্ৰাকত গুচি আহিলোঁ এইফালে ট্ৰেইন নচলায় আমাৰ তাত নাযায় থকা নেকি অঁ আমাৰ এইফালে নাযায় আকৌ জয় গুৰু শংকৰ এটি বিনম্ৰ চাহটো মজা লাগিছে কিন্তু দেই যিহেতু এই মঞ্চত আমাৰ সাহিত্য মানে চাহৰ যোগানটো চলি আছে সাহিত্য গৱেষণা পৰিষদ আৰু আদৰণি সমিতিৰ গ্ৰন্থ উন্মোচন হ'ব আৰু চাহটো খাই মানে গিলাচটো ইয়াত থ'ব লাগিব ব্যক্তিগতভাৱে যিসকলে গ্ৰন্থ প্ৰকাশ কৰিছে ইয়াত থ'ব লাগিব তেওঁলোকে যাতে মানে পৰিৱেশটো লেতেৰা হ'ব নালাগে এইটোৱে কথা সাহিত্য শাখা সমিতিৰ অভিভাৱজনাক অৰ্পণ কৰিব এইফালে চাই লওক পুৰা একদম মানুহ আহি আছে বোলে অ' বাইদেউ অকল আহিছে ভালনে মজা মজা ঘৰ কোন জেগাত বালিপাৰা মজা মজা থেংক ইউ অঁ অঁ এতিয়া আপোনালোকক দেখুৱাম মেইন যোনভাগ নামঘৰ সেই নামঘৰ ভাগ দেখাম আপোনালোকক চাই থাকক মানে যোনভাগ নামঘৰ ন সেই নামঘৰ ভাগ মেইন তাতে মানে বহুত মজা লাগে উত্তৰ পূৰ্বাঞ্চলৰ এই ভাগে হ'ল সেই ভাগ নামঘৰ এই নামঘৰ ভাগত এতিয়া ভগৱন্তৰ যি আছে সেইবিলাক মানে ভাঙনি দি আছে বহুত মজা লাগে শুনি কিন্তু সকলো মানুহে ৰখিছে শুনিছে চাই লওক আৰু এইফালে চাই লওক আপোনালোকক পৰিৱেশবিলাক দেখুৱাই আছোঁ দেই চাই লওক এইভাগে হ'ল সেইভাগ মেইন মূল নামঘৰ ভাগ হয় চাই লওক এইভাগে হ'ল সেইভাগ মেইন মূল নামঘৰ ভাগ হয় চাই লওক গুৰু আসন হইয়া তো এই গুৰু আসনখনতে ইয়াৰ পৰাই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ যাতে সকলো ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব এইভাগে হ'ল সেইভাগ মেইন মূল নামঘৰ ভাগ হয় এইবিলাক চাই লওক
এতিয়া আৰু অলপ আগুৱাই যাওঁ মানে ক'ত কি আছে সকলোবিলাক দেখুৱাম আৰু এইটোৱে ক'লোঁ আৰু এইফালে চাই লওক এইভাগেই হ'ল মেইন মূল নামঘৰ ভাগ হয় চাই লওক গোটেই কথাখিনি বিৱৰি ক'লে তোমালোকে ধৰ্মৰ বিষয়ে একো নাজানা আমাৰ প্ৰভু কোটি কোটি ব্ৰহ্মাণ্ড অধিকাৰী মালিক খ্ৰীষ্ট চাই লওক আমি মহা আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰতিনিধি সভা কক্ষ চাই লওক আৰু ইয়াত ইমান সুন্দৰকৈ ইয়াত সজাই ৰাখিছে দেই আপোনালোকক এই দৃশ্যখিনি দেখাব বিচাৰিছোঁ চাই লওক না কেনেকুৱা মজা লাগিছে ৱাও এইফালে চাওক না মস্তি লাগিছে আৰু সেইফালে চাওক না মজা লাগিছে এইবিলাক মানে পৰিৱেশ দেখিলে চাই থাকিবলৈ মন যায় আৰু এইফালে ময়ূৰ চৰাই চাই লওক মজা লাগিছে এইফালে চাই লওক আৰু এইফালে চাওক না কিমান সুন্দৰকৈ সজাই ৰাখিছে ৱাও এইটো হ'ল গড় এইফালে বগলী চাই লওক এই পৰিৱেশটো কিন্তু মজা লাগিছে দেই আৰু এইফালে পূৰা ফটো মৰা এই কাৰ্যসূচীটো চলি আছে নিজকে ফটো মেইন লোৱা আৰু এইফালে চাই লওক না বাঘ আছে ইয়াত দেই আপোনালোকক দেখাই দিম এইটো হ'ল বাঘ চাই লওক এইটো হ'ল বাঘ মজা আৰু এতিয়া দিনত আপোনালোকে এনেকুৱা দেখিছে দেই কিন্তু ৰাতি এনেকুৱা মজা লাগিব ন ইয়াত গোটেই লাইটিং ফিটিং কৰি থৈছে চাই লওক ইয়াত গোটেই লাইটিং ফিটিং কৰি থৈছে এইবিলাক লাইটিং ৰাতি হ'লে জ্বলি যাব কেনেকুৱা মজা লাগিব জিলিকি থাকিব আঁতৰ পৰা ৰাতি হ'লে পুৰা ইয়াত লাইট জ্বলিব অ' বাইদেউ ফটো মাৰিলে মজা ফটো মেইন হয় নাই ফটোটোৱে প্ৰমাণ ক'ৰ পৰা আহিছে অঁ এয়া ন মজা লাগিলে দেই লগ পাই অঁ আমাৰ গোলাঘাট বহুত দূৰ গাড়ী চাই নাই আহিবলৈ ইয়াত নাই সেই গাড়ীয়ে নাপালোঁ বিদ্যা নাপালোঁ ট্ৰাকত আহিছোঁ নেপালোঁ আকৌ অঁ ট্ৰাকত আহিছোঁ সঁচাকৈ তো আপোনালোকে এতিয়া দেখাব বিচাৰিছোঁ দেই আচলতে মানে গাড়ী দূৰ দূৰণিৰ পৰা নিজৰ পাৰ্চনেল গাড়ী লৈ আহে ন আৰু সেই গাড়ীবিলাক ক'ত ৰাখিব আচলতে গাড়ী ৰাখিবৰ কাৰণে ইয়াত এটা পাৰ্কিং কৰি দিছে দেই চাই লওক ইয়াতে গাড়ীসমূহ ৰাখিছে এইবিলাক চাই লওক ইয়াত মানে গাড়ীসমূহ ৰাখিছে ইয়াত আপোনালোকক যি পাৰিছোঁ গোটেই পৰিৱেশবিলাক দেখুৱাই গৈছোঁ আৰু চাই লওক ইয়াত মানে গাড়ীবিলাক ৰাখিছে চাই লওক মজা আৰু এইফালে একদম বিক্ৰী বাৰ্তা কাৰ্যসূচী আহি গ'ল পূৰা তো আহি আপোনালোকক পৰিৱেশবিলাক দেখুৱাই আহি পাই গ'লোহি আদৰণি সমিতি কাৰ্যালয় চাই লওক কিমান সুন্দৰকৈ যোনখন মেইন তোৰণখন সুন্দৰকৈ সজাইছে চাই লওক না একদম মজা লাগিছে চাই লওক না এয়াই হ'ল আদৰণি সমিতি কাৰ্যালয় চাই লওক এইফালে তোৰণখন বহুত সুন্দৰকৈ সজাইছে চাই লওক আৰু আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ দেই আৰু যিহেতুকে এইফালে বৰগীত চলি আছে হয়তো আপোনালোকে মোৰ মাতটো ভালকৈ নুশুনিব পাৰে দেই আপোনালোকে এইটো ইগন'ৰ কৰিব আৰু আপোনালোকক দেখাই দিব বিচাৰিছোঁ দাদা জুবিন গাৰ্গৰ সোঁৱৰণত কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আচলতে এইটো কথা ক'ব বিচাৰিছোঁ দেই মানে জুবিন দা অবিহনে মানে একো হ'বই নোৱাৰে সেইটো কাৰণে জুবিন দা সোঁৱৰণত কেন্দ্ৰীয় সেৱা বাহিনী যিহেতুকে শিবিৰ ইয়াত বনাই দিছে জুবিন গাৰ্গৰ সোঁৱৰণত চিন্তা কৰক ব'লা এতিয়া আগুৱাই গৈ থাকোঁ এইফালে জলসিঞ্চন এতিয়া আহি ভোজনালয় পাই গ'লোহি আচলতে ইয়াতে ভগৱন্তৰ অন্নমুঠি ইয়াতে মানে সকলোকে গ্ৰহণ কৰিব দিয়ে আচলতে এইটো ভোজনালয় চাই লওক আহিতো এইটো স্থান পাই গ'লোহি আপোনালোক গোটেই পৰিৱেশবিলাক দেখাই আছোঁ এইফালে চাই লওক কিমান সুন্দৰকৈ সজাইছে ৱাও আৰু ইয়াত লিখা আছে দেই মায়াবিনী সেতু চাই লওক কিমান সুন্দৰকৈ লিখা আছে মায়াবিনী সেতু চাই লওক সকলোৱে ইয়াত মানে চেল্ফি মাৰিছে নিজৰ বুলি চেল্ফিটো মেইন আৰু সকলোৱে চেল্ফি মাৰিছে চাই লওক এইফালে এই বাইদেউগৰাকী পূৰা চেল্ফি মাৰিছে চেল্ফিটো মেইন আৰু চেল্ফি মত ব্যস্ত আৰু এইফালে চাই লওক সেৱক আৰু সেৱিকাসকল পূৰা আৰু এইফালে আই মাতৃসকল নিজৰ বুলি আৰু এয়াই হ'ল ভোজনালয় আচলতে
ভগৱন্তৰ অন্নমুঠি খাবৰ কাৰণে হয় সেইটো ছাইডৰ পৰা লাইন পাতিব লাগিব আৰু এইটো ছাইডে ওলাই আহিব দিয়ে চাই লওক এইটো ছাইডে ওলাই আহিব দিয়ে আৰু হয় সেইটো ছাইডে লাইন পাতিব লাগিব মানে লাইন পাতি আপোনালোকে সোমাই যাব লাগিব হয় সেইটো ছাইডৰ পৰা লাইন পাতিব লাগিব তাৰপিছত এইটো ছাইডে ওলাই আহিব দিছে চাই লওক এয়াই হ'ল ভোজনালয় হয় সেইটো ছাইডৰ পৰা লাইন আছে আৰু আহি এইটো স্থান পাই গ'লহি আৰু হয় ইয়াত মানে শিবিৰবিলাক আছে দেই চাই লওক হয় ইয়াত এটা শিবিৰবিলাক আছে আৰু সেই শিবিৰবিলাকত প্ৰতিখন জিলাৰ পৰাই ভকত বৈষ্ণৱসকল আহি তাতে শিবিৰ পাতি থাকে গোটেই 3 দিন চাই লওক কিমান এটা সুন্দৰ একদম মানে পৰিৱেশ আৰু চাই লওক না কিমান এটা সুন্দৰ পৰিৱেশ আগুৱাই আহি আছোঁ আপোনালোকক হ'লেও জুম কৰি দেখাব চেষ্টা কৰিছোঁ চাই লওক এয়া হ'ল শিবিৰ প্ৰতিখন জিলাৰ পৰাই আহি ভকত বৈষ্ণৱসকলে আহি ইয়াতে শিবিৰ পাতি থাকে তো আপোনালোকক এনেদৰে গোটেই পৰিৱেশবিলাক দেখুৱাই আছোঁ আৰু যিহেতুকে ভোজনালয় ভগৱন্তৰ অন্নমুঠি খাবৰ কাৰণে ইয়াত লাইন পাতে চাই লওক তো আপোনালোকক গোটেই পৰিৱেশখিনি দেখুৱালোঁ আৰু এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ যদিহে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ